हेलो एवरीवन সকলোকে মোৰ চেনেলত স্বাগতম জনাইছো। আজি বহু দিনৰ মূৰত এটা ব্লগ লৈ আহিছো আপোনালোকৰ মাজলৈ আৰু আজি ব্লগটো হৈছে শিৱৰাত্ৰিৰ। আমাৰ কলনীত এটা শিৱ মন্দিৰ আছে, আমি সকলোৱে মিলি তাতে আজি শিৱৰাত্ৰি পাতিছো। তাৰে অকমান দেখাবলৈ চেষ্টা কৰিছো আপোনালোকক। এয়া দেখিছে নিধিয়ে মোৰ লগে লগে কাম কৰি আছে আৰু যিমান পাৰো অকমান দেখুৱাম কেনেকৈ চলাব আজি ভিডিঅ'টো। হৈছে পায়স, এইখিনি মই ঘৰতে বনাইছো আৰু বাকি খিচিৰি চব্জি সকলোবিলাক মন্দিৰত বনোৱা হৈছে, খালি মই পায়সটো অকণমান ঘৰতে বনাই দিছো। এয়া পায়সখিনি লৈ যাব এতিয়া মন্দিৰলৈ, প্ৰসাদৰ লগতে এইখিনি আগবঢ়াই দিব। মন্দিৰত লাইটৰ পোহৰটো কম আছে, অলপ ভালদৰে ধৰিব নোৱাৰিব। এইফালে খিচিৰি বনোৱা হৈ আছে কাৰণ মন্দিৰটো বেছিভাগ বন্ধ হৈ পৰি থাকে, খালি শিৱৰাত্ৰিৰ দিনা অকণমান খুলি মেলি চবেই পাতে আৰু। এয়া নিধিয়ে দেখিছেনে কিমান ফূৰ্তি পাইছে, তাই কিবা এটা হ'লে ভাবে তাই বিয়া হৈছে বুলি ভাবে, তাই এতিয়াও ভাবি আছে বিয়া হৈছে আৰু এইকাৰণে নাচি আছে।